ক্ৰম ব্ৰাউজাৰত গৈ ডেস্কটপ সাইজ কৰি ল'ব মই ইয়াতে এসেনশিয়েল এটো কৰাৰ কাৰণে ডাইৰেক্ট আহিয়ে গৈছে ইয়াতে আপোনালোকে এটা টাইপ কৰি দিব ধৰক আপুনি মাজুলীত হেৰি কৰিছে মাজুলী বুলি টাইপ কৰিলে ইয়াতে লিংকটো দেখাই দিব ই পাস ফৰ এসেনশিয়েল সাৰ্ভিস ড্ৰিং লকডাউন পিৰিয়ড ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে ইয়াতে ট্ৰেক ইউৰ এপ্লিকেশন বুলি এটা অপচন আছে অপচনটোত ক্লিক কৰি দিব এটা পিছে ইউ আৰ বিং ৰিডাইৰেক্টেড টু এন এক্সটাৰ্নেল ৱেবছাইটৰ কাৰণে এইটো আপুনি ক্লিক কৰি দিব ওকে কৰি দিব এইটো ওকে কৰাৰ পাছত আপোনালোকক ইয়াতে সিলেক্ট অপশন টু ট্ৰেক এপ্লিকেশন আপুনি কোনটো অপশনত আপুনি ট্ৰেক কৰিব খুদিছে থ্ৰো এপ্লিকেশন ৰেফাৰেন্স নম্বৰ দিব নে আপুনি থ্ৰো ওটিপি নম্বৰ দিব খুদিছে আপুনি এপ্লিকেশন ৰেফাৰেন্স নম্বৰ যদি মনত আছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এপ্লিকেশন ৰেফাৰেন্স নম্বৰটো বিচাৰিব এপ্লিকেশন সাবমিশন ডেট আপুনি কোন তাৰিখে এপ্লিকেশনখন সাবমিট কৰিছিলে সেইটো বিচাৰিছে সেইটো আপুনি ইয়াত দিব তাৰপৰা এটা যিকিটা দেখিছে আপোনালোকে ওয়াৰ্ড ভেৰিফিকেশনত এইটা এটা টাইপ কৰি দিব AN7M44 নেক্সট আপুনি সাবমিট কৰি দিয়াৰ পাছত 0/32907 এপ্লিকেশন ট্ৰেক কৰি সাবমিশন ডেটটো দিলো মই 22 তাৰিখে এপ্লিকেশন কৰিছিলো ইয়াতে যেটো ওয়াৰ্ড ভেৰিফিকেশন আছে প্লিজ এন্টাৰ দা ক্যাৰেক্টাৰ শোন অ্যাবভ ওপৰত যেটো দেখিছে তলত এটো বহাই দিব লাগিব তাৰপিছত সাবমিট কৰি দিলে সাবমিট কৰি দিয়াৰ পাছতে এটা অপচন দেখাব ডু ইউ ওয়ান্ট টু ভিউ ডাউনলোড দা ডকুমেন্টস অফ ইউৰ এপ্লিকেশন ইফ এনি আপুনি চাব বিচাৰে নে ডাউনলোড কৰিব বিচাৰে যিকোনো এটা কৰিব বিচাৰে যদি বিচাৰিছে ইয়েস কৰি দিব ইয়েস কৰি দিয়াৰ পিছত আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা ওটিপি যাব ওটিপিটো ইয়াতে আপুনি দিব লাগিব 176428 মোলা আছে 176428 তাৰ পৰা মই ইয়াতে আকৌ ওয়াৰ্ড ভেৰিফিকেশন কৰিব লাগিব ওপৰত যিকিটা আখৰ দেখিছো মই এটা ইয়াতে বহাই দিব লাগিব 1VF4Z9 তাৰপিছত মই সাবমিট কৰি দিব লাগিব সাবমিট কৰি দিয়াৰ পাছত আপোনালোকক দেখাব ইয়াতে এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰ দেখাইছে নেম অফ সাৰ্ভিস দেখাইছে এপ্লাইড বাই দেখাইছে এপ্লিকেশন ডেট ডিউ ডেট দেখাইছে আমাৰ প্ৰয়োজন নাই আপোনালোকে সো 10 ইয়াৰে সিএল নম্বৰ 122 যে আছে এপ্ৰুভ এপ্লিকেশন ফৰ্ম ডিটেইলছ এনে আছে ভেহিকল এসেনশিয়েল সাৰ্ভিস এই ভেহিকল এসেনশিয়েল সাৰ্ভিসত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে ডু ইউ ওয়ান্ট টু ডাউনলোড কৰিব বিচাৰিছে তেতিয়া আপুনি ডাউনলোড অপচনত ক্লিক কৰি দিব আপোনাৰ ই পাছখন ডাউনলোড হৈ যাব যদি আপোনালোকে মোৰ চেনেলটো ভাল পায় প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰি দিব